লাইট কোচ 26 সমষ্টিৰ পৰা ইয়াতহে হাইয়েষ্ট পুলিং ষ্টেচন আছে বুথ কমিটিৰ। গতিকে আমি প্ৰত্যেকটো কমিটিত আমি গৈ আছোঁ। আপোনালোকৰ বিশেষকৈ মানে সাংগঠনিক হয় আপোনালোকৰ কাৰণে এতিয়া সেইটো কাৰণে ইয়াত মতা হৈছে যে যোৱাবাৰখিনিত আমি ক'ত হাৰিছে সেইখিনি আমি শক্তিশালী কৰিবৰ কাৰণে এতিয়া আমাৰ এওঁলোকে বুজাই যাব। মোৰ মানে বিশেষ কাম আছে, মই সোনকালে যাব লাগিব। মানে মোৰ ডিপাৰ্টমেণ্টৰ মানুহখিনি আহত জমা হৈ আছে। আজি ইয়াত মানে ৰং চেকলাম কমিউনিটি হলত আমাৰ ইয়াত এইটো শক্তি কেন্দ্ৰৰ দ্বাৰা আমাৰ আজি বুথ সশক্তিকৰণৰ যিটো অভিযান যিটো ষ্টেট পৰা যিটো নিৰ্দেশ আহিছে যে আহিবলগীয়া আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বে আমাৰ যিটো আমাৰ পাৰ্টিৰ কামখিনি যিটো দলৰ কামখিনি কৰিবলগীয়া আছে সেইকাৰণে আজি সেইটো কৰিবৰ কাৰণে আজি ইয়াত নিৰ্দেশ দিয়াৰ কাৰণে আজি ইয়াতে সেই পাৰ্টি মিটিংখন আজি ইয়াত দুটা